আপোনালোকে জানেনে ভাৰত মহাসাগৰৰ মাজত এনেকুৱা এটা দ্বীপ আছে যোনটোত যদি আপুনি যায় তেন্তে আপুনি যে বাচি আহিব তাৰ চান্স একেবাৰেই কম। সেই দ্বীপটোত কি এনে ৰহস্যময় কথা আছে বাৰু তাত যে মানুহ গ'লে মৃত্যু খাটাং। সকলো কৈ আছো আপোনালোকে ভিডিঅ'টো সকলোকৈ চাই থাকক। এতিয়া চাওক, সেই দ্বীপটোৰ নাম হৈছে নৰ্থ চেণ্টিনেল আইলেণ্ড। তাত বসবাস কৰা লোকসকলক কোৱা হয় চেণ্টিনেলেছ জাতি বুলি। সেই দ্বীপটোত বাস কৰা লোকসকলে প্ৰায় 50 নাইবা 60,000 বছৰ ধৰি এই গোটেই পৃথিৱীৰ পৰা বিচ্ছিন্ন হৈ আছে। মানে এই গোটেই পৃথিৱীৰ লগত তেওঁলোকৰ কোনো সংযোগেই নাছিল এই গোটেই 50 নাইবা 60,000 বছৰ আগৰ পৰাই। এইটো এটা ভাবিবলগীয়া কথা নহয় জানো? যেতিয়াৰ পৰা পৃথিৱীত মানুহৰ জন্ম হৈছে তেওঁলোক তেতিয়াৰ পৰাই নিজৰ ভাগে বেলেগ হৈ আছে। মানে মানুহ সদায় উন্নত হৈ গৈ আছে, কিন্তু এওঁলোক এতিয়ালৈ আদিম মানৱে হৈ আছে। যদি কোনোবাই কেনেবাকে হ'লেও তালৈ যাবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকে ধনুকাঁড়েৰে আক্ৰমণ কৰে, যাৰ পৰা বাচি অহাটো অসম্ভৱ। সেইবাবে চৰকাৰে সেই দ্বীপটো সম্পূৰ্ণভাৱে মানুহ যোৱাটো বেন কৰি দিলে। তালৈ যদি কেনেবাকে কোনোবাই মানুহ যাবলৈও চেষ্টা কৰে তেন্তে চৰকাৰে আধা বাটৰ পৰা তাক ঘূৰাই লৈ আহে।